Hi friends, welcome to Medicine and Advisory YouTube channel. আজি মই আলোচনা কৰিম Assam Tea Estate হস্পিটালত জব কেনেকৈ এপ্লাই কৰিব লাগে ফাৰ্মাচিষ্ট নাৰ্ছ লেবৰেটৰী টেকনিচিয়ানে টি ষ্টেট হস্পিটালত জব কৰিলে কেনেকুৱা ধৰণৰ ফেচিলিটি দিয়ে মই ইয়াৰ ওপৰত ভিডিঅ' এটা বনাইছোঁ এইটো ভিডিঅ'ৰ শেষত নহ'লে ডেছক্ৰিপশ্যনত দি দিম ভিডিঅ'টো চাই ল'ব টি ষ্টেট হস্পিটালত জব কৰিবলৈ বহুতৰে বহুত ইণ্টাৰেষ্ট আছে কিন্তু কেনেকৈ এপ্লাই কৰিব লাগে সেইখিনি গম নাপাই কাৰণে বেলেগৰ পিছে পিছে বহুত ঘূৰি ফুৰিব লগা হয় তো প্ৰব্লেম মই ফেচ কৰিছিলোঁ সকলো টি ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰতে কিন্তু কোম্পানীয়ে চলাই থাকে কোম্পানী MK চাহ কোম্পানী আছে মেকলয়ড ৰাছেল অৰিয়ৰ আৰু বহুত ধৰণৰ কোম্পানী আছে আৰু কিছুমান প্ৰাইভেট কোম্পানীও আছে আৰু এভৰি টি ষ্টেটত হস্পিটাল থাকিব লাগে আৰু টি ষ্টেট হস্পিটাল জব ৰিয়েলেবল আৰু পাৰ্মানেণ্ট হয় এপ্লাই প্ৰচেছ 1 নিউজ পেপাৰ যেতিয়া কেতিয়াবা পোষ্ট খালী হ'লে নিউজ পেপাৰত এডভাৰটাইজ দি দিয়ে টি ষ্টেটৰ নাম এড্ৰেছ ইমেইল ফোন নম্বৰ ডিষ্ট্ৰিক্ট সকলো ইনক্লুড কৰি দিয়ে চ' বায়'ডাটা ইমেইলতো পঠাই দিব পাৰে লগতে ফোন কৰিব পাৰে এড্ৰেছ দিয়াই থাকে তো নিজে আহি কেনেও বায়'ডাটা জমা দিব পাৰে যেতিয়া ইণ্টাৰভিউ হ'ব তাৰ আগতে ইনফৰ্ম কৰি দিয়ে এপ্লাই প্ৰচেছটো এমপ্লয় এক্সচেঞ্জ অফিচত নামটো ৰেজিষ্টাৰ কৰি থ'ব লাগে কেতিয়াবা টি ষ্টেট হস্পিটালৰ পোষ্ট খালী হ'লে এমপ্লয় এক্সচেঞ্জ অফিচত ইনফৰ্ম কৰি দিয়ে চ' তাৰ পৰাও মাতি দিয়ে এইটো হোম ডিষ্ট্ৰিক্টৰ কাৰণে বেটাৰ হয় মানে বেলেগ ডিষ্ট্ৰিক্টৰ কাৰণে অকণমান প্ৰব্লেম হয় যিটো মোৰ নিজৰ লগতে হৈছিলে মই ফাৰ্ষ্ট যেতিয়া মই তিনিচুকীয়াত আহোঁ মই MMত আছিলোঁ MMত কৰি থাকোঁতে মোৰ ডক্টৰ এজনৰ লগত চিনাকি হোৱাত মই কণ্টেক্ট নম্বৰ আনিলোঁ মই ডক্টৰৰ লগত কথা চথা পাতিলোঁ মই ক'লোঁ টি ষ্টেটত পোষ্ট খালী থাকিলে মোক ক'ব তেতিয়া ডক্টৰে মোক ক'লে তুমি এমপ্লয় এক্সচেঞ্জ অফিচত নাম ৰেজিষ্টাৰ কৰিছা নেকি মই কৈছোঁ কৰা নাই ডক্টৰে ক'লে তুমি কৰি লোৱা তো পিছত মই ডিগবৈ এক্সচেঞ্জ অফিচত মই নিজে গৈছিলোঁ গৈ পিনে নামটো ৰেজিষ্টাৰ কৰিবৰ কাৰণে তেতিয়া মই বেলেগ ডিষ্ট্ৰিক্টৰ আছিলোঁ কাৰণে মোক ক'লে তুমিতো বেলেগ ডিষ্ট্ৰিক্টৰ হোৱা তোমাৰ এক্সচেঞ্জ ট্ৰেন্সফাৰ কৰি আনিব লাগিব তেতিয়া মানে কেনেকৈ ট্ৰেন্সফাৰ কৰিব লাগে কি কৰিব লাগে চ' মই সকলো ডিটেইলছ জানি মই তাৰ পৰা গুচি আহিলোঁ গতিকে এমপ্লয় এক্সচেঞ্জ অফিচত যদি পাৰে নাম ৰেজিষ্টাৰ কৰি থৈ দিব তাৰ পৰা বহুত মাতি দিয়ে এপ্লাই প্ৰচেছ 3 ফ্ৰেণ্ড চাৰ্কুলৰ থ্ৰুৱেদি কেনে ফ্ৰেণ্ডে যদি ইচ্ছা কৰে হেল্প কৰিব খোজে তো হেল্প কৰিব পাৰে এইটো চাওক মেক্সিমামৰে ফ্ৰেণ্ড এজন নহয় দুজন টি ষ্টেট হস্পিটালত আছে তো যদি বায়'ডাটা দি দিয়ে ওচৰে পাঁজৰে হস্পিটালবিলাকত যদি জমা দি থৈ দিয়ে তো কেতিয়াবা মাতি দিব পাৰে আৰু টি ষ্টেট হস্পিটালৰ জব গুগলত বা ৱেবছাইটত চাৰ্চ কৰিলে একো লাভ নাই চ' মেক্সিমাম জব এনেকেই হৈ যায় মই যিকেইটা প্ৰচেছ কৈছোঁ যদি কিবা জানিব লগা আছে মোক কমেণ্ট কৰিব পাৰে নহ'লে মেইল কৰিব পাৰে ষ্টে ইন টাচ উইথ আছ ষ্টে হেল্ডি থেংকছ ফৰ দ্য ৱাচিং ভিডিঅ'